ওয়েলকাম মাই ইউটিউব চেনেল সুভাষ হাজৰিকা। আজি আপোনালোকৰ ওচৰলৈ আকৌ নতুন এটা ভিডিঅ' লৈ বুলি আগুৱাই আহিলোঁ। ভিডিঅ'টো বৰ সুন্দৰ হ'বলৈ গৈ আছে। ভিডিঅ'টো মূল উদ্দেশ্য হ'ল কি ঘৰতে কেনেকৈ শাক পাচলি দিয়া কীটনাশক দ্ৰব্য প্ৰস্তুত কৰিব পাৰি সেইবুলি ভিডিঅ'টো আৰম্ভ কৰিবলৈ বুলি আগুৱাই আহিছোঁ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে আকৌ নতুন নতুন ভিডিঅ' আপোনালোকে আগতীয়াকৈ পাই থাকে। আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আছে আপোনাৰ নিমপাত, চাদা দুখিলামান। এইটো প্ৰাকৃতিক ঔষধ, একদম মানে পিয়ৰ। আৰু গৰুমুঠ, এইকেইটা মিলাই একো চাইড এফেক্ট নকৰে। মানে ধৰি লওক মানে সপ্তাহ দিন গেলালো লোকচান নহয়, পাৰ্চেণ্ট গেলে গেলে হৈ যায়। অলপমান হেৰি কৰিলে মোহাৰি কেনে চাকি কেনে লগাই দিম। চাদা দেখিলাম চাদা নিদিলেও চাদা দিলে আৰু ভাল। আৰু একদম যেতিয়া মানে ঘৰতে দৰৱ বনাব পাৰে, আৰু ঘৰতে দৰৱ বনাব পাৰে। হেৰি তেতিয়া মানে পোক চোক একো নাখায় আৰু তেতিয়া মৰিবও পাৰে। এইখিনি নাইকমেও 20 লিটাৰ কাৰণে যাব। এইখিনি 20 লিটাৰ কাৰণে ইয়াত কিমান লিটাৰ হ'ব? 5 লিটাৰ আছে তাত। 5 লিটাৰ A1 টেনশ্যন নাই। মাৰিবলৈ পাব লাগে। এইখিনি প্ৰথমবাৰ দিব পাব লাগিব গছত। পিছত যেতিয়া খাই ল'লে নমৰে যে পলাইহে খোৱা আগতেই মাৰিব লাগে। পুনৰ আকৌ এই পিছত মাৰি দিলে মানে কি হয়, আকৌ পিছত আকৌ যি খালে খালে আৰু আগতীয়াকৈ, তাৰপিছত আৰু নাখায় আৰু চব বাৰীত বগাই ফুৰিছে। মামীয়ে তাত আছেগৈ এই জলকীয়া। ভোট জলকীয়া লাগিছেতো, লাগিছে মানে গোটেইখিনি এনেকুৱা আহিছিলে। চব পানী দিবলৈ কওঁ, চব পানীয়ে চব বৰবাদ কৰিলে ন। চব ভোট জলকীয়া কিমান ধুনীয়া লাগিছে। এই চব হাইব্ৰিড গোমধান। সেইখিনি পানী দিবিলে হোৱা মৰিছে। সেই তিনিখিনি পানী দিবৰ কাৰণে এনেকুৱা ৰঙচুৱা হৈছে। হয় পিছফালৰখিনি পানী চব পানী দিবিলেতো চব এনেকৈ খেতি কৰে। এইখিনি ৰাণী, এইখিনি ৰজাখিনি পাছত লগোৱা সৰু সৰু পুলি আনি কেনে। এইখিনিতো পোক অলপ অলপ লাগিছেগৈ ন। এইখিনি পানীৰ কাৰণে হ'লকৈ এইখিনি মিনে মিনে এইখিনিও হ'ল। ফুল ফুলা ভৰ হৈছিলে আৰু সেকাকৈ লগাব লাগিছিলে ন। এইখিনি লাগিছে ন এনেকৈ হাইব্ৰিড গোমধান লাগিছে। এইটো খাবলৈ হৈছে নাই কাৰণে ফালি চাইছিলে। হ'বগৈ আৰু 2-3 দিন পিছত ডাঙৰ ডাঙৰ হৈছেতো ন। ইয়াক আৰু অলপ হেঙাকৈ দিব লাগিছিলে মানে। লোকৰ এইখিনি গোমধান ইমিনে ইমিনে চাব। মোৰ বাৰীত কেলে ওখ হৈছে, সৰুতকৈ ইমিনে ইমিনে কাটি কাটি হৈছে। সাৰ বেছি হৈছে পাই, আকৌ সাৰ বেছি পালে খেতি কৰি থকা হৈছে। সেইখিনি পানী পানী হৈছিলে বৰ দে। পানী চাউণ্ডটো এতিয়ালৈকে আছে, পানী চাউণ্ডটো এতিয়ালৈকে আছে কৈছোঁ।